চা পানীৰ কোনো চিষ্টেমেই নাই ডিটেইলছত অলে গাখীৰতে চেনি গাখীৰতে চাহপাত এয়াহে চাহ জোৱাই ঘৰত থাকিলে ক'ত কেনেকৈ চাহ খাব পাৰিলি হয় মেকআপৰ বস্তুকেইটা অকণ চিডিল কৰি আছো ঐ তোমাৰ লগত মোৰ কথা এটা আছিল হা কি কথা কৰবাত মেকআপৰ খেপ আছে নেকি কোৱা আগত যাব লাগিব কিনো এনিটাইম মেকআপ কে থাকা তোমাৰ এই মোৰ বেলেগ চিন্তা নাই নেকি এই নহয় মই মানে মেকআপৰ মানুহ যে সেই মেকআপৰ কথাতে মনলৈ আহে তুমি এনেকুৱা এটা দেখাই দিয়ে যেন পৃথিৱীত তোমাৰ নিচিনা মেকআপ আৰ্টিষ্ট কোনো নাই তুমি যেনেকে বিশ্ববিখ্যাত মেকআপ আৰ্টিষ্ট এজন সেইটোতো হয়েই ওৰা নাটক চিনেমা ভাওনাত মই মেকআপ কৰিলে দৰ্শকে অভিনেতা অভিনেত্ৰীক বিচাৰি নুফুৰে মোক বিচাৰি ফুৰে কোনে কৰিছে মেকআপ কোনে কৰিছে এই বাদ দিয়াও বুত্ৰা চতুৰ্থ শ্ৰেণীৰ পৰা হনুমান ভাও কৰা ল'ৰা আমাৰ ননৈ শুভ খুৰাৰ যিটো মেকআপ তেখেতক আজিও ভৰিত থৈ সেৱা কৰিবলৈ মন যায় তুমিতো তেখেতৰ ভৰি ধোৱা পানীকণ খোৱাৰো যোগ্য নহয় মেকআপৰ কথা কবলৈ আহে কিডাল মেকআপ কৰা তুমি কিডাল মেকআপ কৰা মেকআপ সেইটোকে ভাওনা হৈছে আৰু কি হৈছে অকু নাই একো নাই কিবা এটাতো হৈছে কোৱাচোন আমাক কি হৈছে একো হোৱা নাই অকু কোৱা না প্লিজ গালি নাপাই বৈছে ন বাচ্চাটা গালি নাপাই বৈছে অকল মৰমৰ বুজাকছো মোক একো বুজাব নালাগে এই গৰম দালত মিছালি দৌৰা ফুৰালে মোক গাইছো হৈছে ইয়াত আপুনি লৈ ফুৰিছে আস্তা একো গাইছো নাই হোৱা জোৱাই আৰু ভণ্টি লৈ গাঁৱত গৈছে আৰু আপুনি মোক পিছে পিছে আস্তাত লৈ ফুৰিছে তই মোক কবলৈ চান্স দিছ জানো কি চাইছে মোক দোকানে কেইখন লৈ গৈছে আৰে তই নগলে কি গাড়ী নচলিব নেকি গাড়ীখন মই থাকোঁতেতো আধা মালিক আপুনি আধা মালিক আপুনি আহোঁতে পৃথিৱীলৈ আধা হৈ আহিছে ইয়াতকে আধা হৈ গ'লে আপুনি পানী কেঁচা পানী কেঁচা আধা মালিক হ'ব ৰুতুখনে তোমাক কিমান বেয়াকে কৈছে খুব বেয়াকে কৈছে কি কৈছেনো চোৱাচোন মই বোলে এনিটাইম মেকআপ কৰি থাকো এই পৃথিৱীখনত মই বোলে এজনেই মেকআপ আৰ্টিষ্ট আছো এনেকে ক'লে অন্তৰখন ফাটি নাযায় নেকি মোৰ অন্তৰখন বৰ কোমল মেকআপ আৰ্টিষ্ট নহয় জানো মেকআপ আৰ্টিষ্টৰ অন্তৰ কোমল থাকে নেকি নহয় সকলো আৰ্টিষ্টৰে কোমল কিন্তু মোৰখন বৰ বেছি কোমল হ'ব দিয়া মনটো বেয়া নকৰিবা মই অকণমান ৰ'দ লৈ আহোঁ তেতিয়াহে মনটো ভাল লাগিব ৰ'দ লৈ আহো এই গেলা গৰমত কোনোবাই ৰ'দ লয়
ৰ'দ লৈ আছে অ কিয় এনেও এনে মানুহে এই গৰমত ৰ'দ ল'ব তোমাক কিয় লাগে মই কিবা এটা কাৰণে ৰ'দ লৈ আছো তুমি তোমাৰ কামত যোৱাচোন জানো আপোনাৰ কি হৈছে হেৰি নহয় চালে যদি মোক বিচাৰে নহয় মোৰ কাম এটা টাইমত মানে বস্তু এটা বিচাৰি নাপালে নহয় মোৰ পইত্য চুট উঠে কি বুজাব বিচাৰিছা মানে ট্ৰাংকটো এনেকা জোৰত মাৰি কি বুজাব বিচাৰিছা একো বুজাব বিচৰা নাই মই শুন বেলেগৰ লগত অভদ্ৰামি কৰিবি কিন্তু আমাৰ লগত নাকৰিবি কি ক'লা এবাৰ হ'লে কি কথা শুনা নাপা নেকি নাই শুনা আকৌ এবাৰ কোৱাচোন ফাল্টু কথাত লাগি থকাৰ আমাৰ টাইম নাই আজি লীলা পিতাকক এজনী ছোৱালীয়ে দমি থৈ গ'ল পাগলটো কিবা এটা চাই আছো ৰ কিবা এটা চাই আছে গম পাইছে কিন্তু কি চাই আছো কিবা এটা চাই আছো তোক কিয় লাগে ইমান ক্লাছ হোটেলৰ সন্মুখৰ পিনে কি চাই আছে মই নাজানো বুলি ভাবিছো তোৰ গাল হোষ্টেল বুলি গম পাই গেলি মাজে মাজেতো মই ইয়াত আচ্ছা কি চাই আছে মোক কৈছো গাল হোষ্টেল বুলি লিখা আছে কিন্তু ছোৱালী এজনীও দেখা নাই যে ভিতৰত চাই দিওঁ কি দুটা ভিতৰলৈকে ছোৱালী আছে বোলে চাই দিওঁ এই নাযাওঁ মই আছো আজি গোটেই দিনটো ৰ'দ ল'ব লাগিব ল'বই লাগিব এক্সকিউজ মি কি কৈ আহিছিলা তুমি তাত হেল্ল' কিবা এটা সুধি আছো মই আৰে শুনিছা নাই কিবা এটা সুধি আছো মই তোমাক কি হলো বাহিৰত কি কৈ আছিলা পাহৰি গেছো আমি পাহৰি গৈছা তুমি পাহৰি গেছো আমি মোৰ টুৱেণ্টি কৈ নাথাকিবা কি কৈ আহিছিলা বাহিৰত তুমি মোক তুই কি হার করো নাকি কি ক'লা হাৰ গৰুৰ লগত এইবোৰ তুলনা কৰি গ'ল নাই মহন বুজিছা আছে এনে লিখি দিছো ছোৱালী হোষ্টেল বুলি এনে দেখি মই বোলে লাগে কিয় বাহিৰত যদি পৰঠা ভাত বুলি লিখি ভিতৰত যদি কাপোৰ দোকান খুলি দিছে কাষ্টমাৰে পিঠি নাফালিছে ঘূৰি ঘূৰি সেই খোৱাতে মাথা মাৰিছা তাৰ য'ত যি ঠাণ্ডা আছে মোৰ ঠাণ্ডা পাচলি তোৰ ঠাণ্ডা ছোৱালী ভিতৰত মাল আছে নে তাকে বুলি চাইছো কি মাল মই মানে ছাৰ কাগজ এখন জেৰক্স কৰিব আহিছিলো ছাৰ জেনক্স কৰিছ আকৌ বুলি ছোৱালী গাৰ্লছ হোষ্টেলৰ ছোৱালী চাব আহিছা নাই ছাৰ কিয়লৈ এটালৈ চিকুটি চেষ্টা ইয়াৰ মানে ভাগ্যখনে বেয়া এজনী ছোৱালীও নেদেখিছো মই মাজে মাজে দুই এজনী দেখিছো ইয়াক আকৌ ছোৱালী হৈছিল বুলি এনে দেখিছো মই কি কাৰ কৰো মই কি এটা হঠাৎ লাগি আছা লাগিব আৰু তুমি ক'ব লাগিব যে মই কোনটো এংগলৰ পৰা সাৰ কৰো মোৰ কি নেট আছে নেকি মই যে সাৰ কৰো নে মোৰ দুটা শিং আছে যে মই সাৰ কৰো নে মোৰ চাৰিখন ঠেং আছে যে মই সাৰ কৰো নে মোৰ মুখখন সাৰ কৰো নিচিনা কোনটো এংগলৰ পৰা মই সাৰ কৰো তোর ক্যারেক্টারটো হার্ড করু কি মিল আছো কেৰেক্টাৰটো মই সাৰ কৰো লগত তুই হার্ড করুর নিচিনা এনিটাইম খাজিয়া কৰিব বিচাৰি নুফুৰা ক'ত কাজিয়া কৰি ফুৰিছো মই তুই অকুৰ লগত খাজিয়া কৰা নাই তোৰ কাৰণে তাক ইনচাল কৰিছিলি আচ্ছা তাৰমানে আজিকালি সি ছোৱালীক গোচৰ দিয়ে তাক মই এতিয়াই দম দি আছো ঐ মেকআপ পাগল যা যি মন যায় কৰি থাক কি কৰি আছা দুইটাই ইয়াত ছোৱালী চাই আছো পাগল কি নহয় মানে ছাৰ মই কাম এটাত আহিছিলো ছাৰ কি কাম ভিতৰত মাল আছে নে তাকে বুলি চাইছো কি মাল মই মানে ছাৰ কাগজ এখন জেৰক্স কৰিব আহিছিলো ছাৰ জেনক্স কৰিছ আকৌ বুলি ছোৱালী চাই গাৰ্লছ হোষ্টেলৰ ছোৱালী চাব আহিছা নাই ছাৰ কিয়লৈ এটালৈ চিকুটি চেষ্টা ইয়াৰ মানে ভাগ্যখনে বেয়া এজনী ছোৱালীও নেদেখিছো মই মাজে মাজে দুই এজনী দেখিছো ইয়াক আকৌ ছোৱালী হৈছিল বুলি এনে লিখিলো মই তাক বুজাইছো যদি বাহিৰত পঠা বুলি লিখি ভিতৰত কাপোৰ বেচিছে কাষ্টমাৰে নেফালিছে সেইটো তাক বুজাইছো মুঠতে আমি দুটা মাল দুটা চাই যাম চুপ ছাৰ ইয়াৰ পৰা বুলি মই এনে মাথা বেয়া কৰি দিছে মানে কথা আছে তোমাৰ লগত দিগদাৰ কৰি নাথাকিবা
ৰ'দ লগাই আছো। কিহৰ কাৰণে ৰ'দ লগাই আছা? মই অন্তৰত চুট পালে এনেকৈ ৰ'দ লগাও। 420 কৰি নাথাকিবা দেই এইটো সময়ত। 420 নকৰিবা। তুমি নে ল'ৰাটো মাইকী নেকি? কিহৰ কাৰণে? চোৱা আকৌ, মই তোমাক কিবা এটা কলো, সেই কথাটোকে তুমি আকৌ ছোৱালী এজনী আগত কিয় লগাবগে লাগে? লগাইছো, তাতে কি হ'ল? মনটো অকণ বেয়া লাগি আছিলে, কৈ দিলো। এইবিলাক মাইকী মানুহৰ চৰিত্ৰ বুজিছা? নে মেকআপ কৰি ছোৱালী মানুহৰ নিচিনা ধং হৈ গ'ল? কথা অকমান ভালকে কবা দেই। নকলে কি কৰিবা তুমি? কি কৰিবা মানে? নকলে কৰিবা কি তুমি? মানে কি বুজাইছা তুমি? কি কৰি আছা? নাই ছাৰ, একো নাই। কিবা প্ৰব্লেম হৈছে নেকি অপু? নাই ছাৰ, একো নাই। কলৈ যোৱা? ষ্টাৰ্ট কৰা। কি কৈছিলা তুমি? কি কৰিবা মোক? তুমি এনেই লাগি থাকা অ'। যোৱা। দম দি থৈ গুচি গ'ল নে মোক? হেল্ল'। খোজকাঢ়ি আহিছা যে? কিয়? এৰপ্লেনত আহিব লাগিছিল? নহয়, কালি দেখোন বৰ ফুটনি মাৰিছিলা। গাড়ী চলাই ধূলি উৰাই যাম বুলি দিনটো বহি থাকিলো, নাহিলা যে? ইনচাল্ট কৰিছে ডিটেইলছত। সঁচা কথাটোহে কৈছো। মানুহৰ অকাত নাথাকিলে পস্তাদি মাৰিব নালাগে। অকাত দেখুৱাব লাগেতো, দেখুৱাম। ধূলি উৰাব লাগেতো, উৰুৱাম। চাবলৈ ৰেডি থাকক কেৱল। নাও ডুবি যাব, তেওঁ টিঙৰ পৰা নানামে। হৌৰা হৌৰা হৌৰা। তুমি দম দি আহিলা যে মোক? মই দম দিয়া লৰাই নহয়। তুমি বাহিৰত দম দি অহা নাই মোক। তুমি ভুল বুজিছা অ'। এই লুটুকন বৰাই কেতিয়াও কাকো ভুল নুবুজে হা? এই অকপত্ৰ কেতিয়াও কাকো অপমান নকৰে। মুখে মুখে উত্তৰ নিদিবা অকু, মুখে মুখে উত্তৰ নিদিবা। তুমি মানে মই কি বস্তু চিনিয়ে পোৱা নাই। ইচ্ছা কৰিলে মই তোমাক ইয়াৰ পৰা এক চুটকিত উৰাই দিব পাৰো। এক চুটকিত। গপচ আছে ন? আপুনি কি চাই আছে? চাইছো আৰু সম্পত্তিটো পাই ইমান কষ্টকে লৈছো আৰু। কিন্তু বহুত মানুহ জ্বলিছে। চৰকাৰে জ্বলিছে? চৰকাৰ জ্বলিছে? গাড়ী লোৱাৰ পাছতে তেলৰ দাম বঢ়াই দিলে দেখা নাই? মই এইবিলাক কেয়াৰ কৰিছো। টেংকি শুকাই থাকিব, কিন্তু গাড়ী চিকচিকীয়াকে ৰাখিম, জেগাৰ পৰা নলৰাও। এইডাল আকৌ কি চা? এইপাত নেজ অ'। গাড়ী এখন নেজ আছে। গৰু ছাগলীৰ গাত যদি মহ দাহ পৰে, গৰুৱে কিহেৰে কোবায়? নেজে। তেনেকে গাড়ীটো যদি কিবা কাৰণত বোকা চোকা বৰষুণ পৰে, এই নেজেৰে চাফা কৰে। এইটো আকৌ কি দিছে? গাড়ীখন ভালকে চাই নানিলো, কাঠ আছিনা। আছিনা? তুমি মোৰ লগত আন্দোলনত সহযোগ কৰিব লাগিব। কৰিবানে নাই? কৰিম, কিন্তু কি হ'ল?
কৈছো আৰু নকৈছো মই কৈছো আপুনি জীৱনৰ বহু কাম কৰিছে নাই মোৰ আৰু নাই দেই হৈ গ'ল আৰু আপোনাৰ বয়স হৈছে আমি একোৱে কৰিব পৰা নাছিলো ছাৰ আপোনালোকৰ অকণদাই ভাইছে মই ইমানটো ভাল নাপাওঁ ছাৰ কিয় বাৰু কালি মোৰ মমতো চুইচ এটা টিপা মাৰি দিছো গাড়ীখনক সি মোক এচাত মাৰিছে ছাৰ কি ক তই একো নকৰি গাড়ীখনৰ লগত মোক কি লিলিছে মই তাক নকৈছো ছাৰ কিন্তু মোৰ মাথাটো গৰম হৈছে ইছাম কাপোৰবিলাক ইমান লেতেৰা হৈছে মোক দিবচোন মই ধুই দিম ছাৰ লৈ যাবি কাইলৈ পৰা অকণদাই ভাই নামাতিব গাড়ীখন ময়ে চলাওঁ পাৰিবি কিয় নোৱাৰিছো তলত খুটি কিনে গচকিব লাগিছে এডাল পকাব লাগিছে ধনী মানুহ দেখুৱাবলৈ আহিছা হা জাবৰ পেলাবলৈ আহিছা সৰু সৰু মানুহৰ মূল্য নাই প্ৰতিবাদ কৰি দিম মই আন্দোলন কৰিম মুখেৰে নামাতা যেন পাইছো কি হৈছে এইবোৰ সমাজৰ ডাঙৰ ডাঙৰ মানুহ দেখিছা সেইকাৰণে সৰু সৰু মানুহৰ জাবৰৰ টোপোলা পেলাই আজি আকৌ পেলাইছে নেকি আকৌ পেলাইছে তুমিতো জানাই সদায় সদায় জাবৰৰ টোপোলাবোৰ এনেকৈ আমাৰ গেটৰ সন্মুখত দলি মাৰি পেলাই দিয়ে আৰু মই চাকৰিৰ নিচিনাকৈ সদায় সদায় এইবোৰ চাফা কৰি পৰো আৰু সহ্য কৰা নহব ঠিকে কৈছে কিবা এটা ব্যৱস্থা কৰিব লাগিব থানাত কেছ এটা দি দিয়ক থানাত কেছ দিলে লাভ নহব এইবোৰ পইচা থকা মানুহ পইচা দি ওলাই আহিব এই অন্যায়ৰ বিৰুদ্ধে মই আন্দোলন কৰিম প্ৰতিবাদ কৰিম ধৰ্ণা দিম এই লাভ নাই এইবোৰ পাৱাৰফুল মানুহ ওখ মানুহ আপোনাৰ মোৰ নিচিনা সৰু সৰু মানুহৰ ধৰ্ণা আন্দোলন শব্দবোৰ এওঁলোকৰ কাণত নপৰেগৈ কাণত নপৰিব চাম নহয় কেনেকৈ কাণত নপৰে তুমি চাপৰি দিয়াচোন কিয় তুমি মোৰ লগত আন্দোলনত সহযোগ কৰিব লাগিব কৰিবানে নাই কৰিম কিন্তু ঠিক আছে আৰে এইবোৰ কি কৰিছে মোক এতিয়া থিয় হোৱা দেৱী মুৰ্দাবাদ 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 দেৱী মুৰ্দাবাদ 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 এনাৰ বিৰুদ্ধে বিচাৰ লাগে বিচাৰ লাগে বিচাৰ লাগে এনাৰ বিৰুদ্ধে বিচাৰ লাগে বিচাৰ লাগে বিচাৰ লাগে দেৱী মুৰ্দাবাদ 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 দেৱী মুৰ্দাবাদ মুৰ্দাবাদ এনাৰ মুৰ্দাবাদ বিৰুদ্ধে বিচাৰ লাগে বিচাৰ লাগে বিচাৰ লাগে এইটো বিতম খাৰঘৰীয়া নাম্বাৰ হয়নে Yes. ছাৰ মোৰ গেটৰ সন্মুখত এগৰাকী মহিলাই বৰ অভদ্ৰামি কৰি আছে What? কি হৈছে কওকচোন ছাৰ শুনকচোন অসমত লিপষ্টিকৰ কালাৰটো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে আমাৰ লগত মিলিছেনে নাই কচোন মজা লাগিছে বাইদেউ আপোনাক চব ৰঙতে মিলিব বাইদেউ হাঁচাও নি পুৰা হাঁচাও হেল্ল' ছাৰ সুস্মিতা হাতনিয়াৰ আছেনে না ছাৰ আৱাই নাই তুমি কি কৰি আছা ছাৰ আমি লিপষ্টিক লগাই আছো এই লিপষ্টিক লগোৱা বাদ দিয়া মই এটা এড্ৰেছ দিওঁ তালৈ তুমি ইমিডিয়েট যোৱা অ'কে ছাৰ